Welcome to Assam Job GK. Azir first question number 1. অসমত কিমানটা তেল শোধনাগাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C 4টা। অসমত 4টা তেল শোধনাগাৰ আছে আৰু সেইকেইটাৰ নাম হৈছে টিকবৈ তেল শোধনাগাৰ, গুৱাহাটী তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ। Question number 2. অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপচন নম্বৰ C বৰাইল পাহাৰ। বৰাইল পাহাৰ বা বৰাইল পৰ্বত এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত আৰু এই বৰাইল পাহাৰ প্ৰধানতঃ অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। মনত ৰাখিব অসমৰ ডিমা হাছাও জিলাত বৰাইল পাহাৰ অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ। নম্বৰ 3. অসমত কিমানটা হস্তি সংৰক্ষিত বনাঞ্চল বা এলিফেণ্ট ৰিজাৰ্ভ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ D 5টা। অসমত 5টা হস্তি সংৰক্ষিত বনাঞ্চল আছে আৰু সেইকেইটাৰ নাম হৈছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ, ধনচিৰি লামডিং এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, ধিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ। কুৱেশ্যন নম্বৰ 4. ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? শুদ্ধ উত্তৰ অপচন নম্বৰ B দ্বিতীয়। কুৱেশ্যন নম্বৰ 5. অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল বা প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ আছে? শুদ্ধ উত্তৰ অপচন নম্বৰ C 4টা আৰু সেই 4টাৰ নাম হৈছে মানস, কাজিৰঙা, নামেৰি আৰু ওৰাং। কুৱেশ্যন নম্বৰ 6. অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত বা বায়স্ফিয়াৰ ৰিজাৰ্ভ অঞ্চল আছে? শুদ্ধ উত্তৰ অপচন নম্বৰ A 2টা। অসমত 2টা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে আৰু সেই 2টা হৈছে মানস আৰু ডিব্ৰু-চৈখোৱা। কুৱেশ্যন নম্বৰ 7. ভাৰতৰ বন পুৰুষ ফৰেষ্ট মেন অফ ইণ্ডিয়া হিচাপে কাক জনা যায়? শুদ্ধ উত্তৰ অপচন নম্বৰ A যাদৱ পায়েং। কুৱেশ্যন নম্বৰ 8. যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে? শুদ্ধ উত্তৰ অপচন নম্বৰ A মলাই ফৰেষ্ট। কুৱেশ্যন নম্বৰ 10. নিম্নলিখিত কোনটো অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান? শুদ্ধ উত্তৰ অপচন নম্বৰ A দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 11. অসমৰ 6ষ্ঠ ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা নিম্নলিখিত কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপচন নম্বৰ C কোকৰাঝাৰ। কুৱেশ্যন নম্বৰ 12. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপচন নম্বৰ A গল্ডেন লাংগুৰ বা সোণালী বন্দৰৰ কাৰণে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। কুৱেশ্যন নম্বৰ 13. অসমত নিম্নলিখিত কোনটো ঠাই বনৰীয়া গুড়াৰ বাবে জনাজাত? শুদ্ধ উত্তৰ অপচন নম্বৰ C ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। কুৱেশ্যন নম্বৰ 15. অসমত কিমানটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ পোৱা গৈছে? শুদ্ধ উত্তৰ অপচন নম্বৰ B 2টা আৰু এই 2টা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য। কুৱেশ্যন নম্বৰ 16. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰ অপচন নম্বৰ B 72.19%। কুৱেশ্যন নম্বৰ 17. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ A 66.27%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। তাৰে পুৰুষ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু মহিলা সাক্ষৰতাৰ হাৰ হৈছে 66.27%। কুৱেশ্যন নম্বৰ 18. ভাৰতত জনসংখ্যা অনুসৰি অসমৰ স্থান কিমান? শুদ্ধ উত্তৰ অপচন নম্বৰ B 15 আৰু ভাৰতত জনসংখ্যা অনুসৰি 1 নম্বৰ স্থানত আছে উত্তৰ প্ৰদেশ
আৰু অসমৰ স্থান হৈছে 15তম। কুৱেশ্যন নম্বৰ 19 উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ছেকেণ্ড বা দ্বিতীয়। অসমৰ মাটিকালি হৈছে 78,438 স্কোৱাৰ কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশৰ মাটিকালি হৈছে 83,743 স্কোৱাৰ কিলোমিটাৰ আৰু সেয়েহে উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ হৈছে আটাইতকৈ ডাঙৰ ৰাজ্য আৰু অসমৰ স্থান হৈছে দ্বিতীয়। কুৱেশ্যন নম্বৰ 20 ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 2.4%। ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 2.4% অসমত আছে আৰু দেশৰ 2.6% জনসংখ্যা অসমত বসবাস কৰে। কুৱেশ্যন নম্বৰ 21 অসমৰ মুঠ মাটিকালি কিমান? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 78,438 স্কোৱাৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 22 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বসবাস কৰে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 2.6%। ইতিমধ্যে আমি এই বিষয়ে আলোচনা কৰিছোঁ যে ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 2.4% অসমত আছে আৰু দেশৰ 2.6% জনসংখ্যা অসমত বসবাস কৰে। কুৱেশ্যন নম্বৰ 23 আন্তৰ্জাতিক সীমান্তৰ সৈতে অসমৰ কিমানখন জিলাৰ সীমা আছে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 8খন। অসমে আন্তৰ্জাতিক সীমা বাংলাদেশ আৰু ভূটানৰ লগত শ্বেয়াৰ কৰে। অসমৰ মুঠ 8খন ডিষ্ট্ৰিক্টে আন্তৰ্জাতিক সীমা বাংলাদেশ আৰু ভূটানৰ লগত শ্বেয়াৰ কৰে বা ভাগ বতৰা কৰে আৰু সেইকেইখন ডিষ্ট্ৰিক্টৰ নাম হৈছে বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু শালমাৰা মানকাছাৰ। কুৱেশ্যন নম্বৰ 24 প্ৰথমতে কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ পৰা আঁতৰি এখন পূৰ্ণাংগ ৰাজ্য গঠন কৰিছিলে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ নাগালেণ্ড। আৰু নাগালেণ্ডে 1963 চনত অসমৰ পৰা আঁতৰি এক পৃথক ৰাজ্যত পৰিণত হৈছিলে। কুৱেশ্যন নম্বৰ 25 অসমত কিমান শতাংশ মাটি বনাঞ্চলেৰে আৱৰি আছে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 34.21%। কুৱেশ্যন নম্বৰ 26 অসমৰ কিমানখন জিলাই আন ৰাজ্যৰ সীমান্তৰ সৈতে সীমা ভাগ কৰে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 24খন জিলাই আন ৰাজ্যৰ সীমান্তৰ সৈতে ভাগ বতৰা কৰে। আপোনালোকে এই মেপখনত যদি চাই তেতিয়া আপোনালোকে দেখিবলৈ পাব অৰ্থাৎ অসমৰ 24খন এনেকুৱা জিলা আছে যিকেইটা জিলাই আন ৰাজ্যৰ সীমান্তৰ সৈতে সীমা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 27 অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 22 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 28 অসম দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 29 নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ত্ৰিপুৰা। কুৱেশ্যন নম্বৰ 30 নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি মেঘালয়। এতিয়া আমি যদি চাওঁ অসম মেঘালয় সীমান্ত মুঠ দৈৰ্ঘ্য হৈছে 884.9 কিলোমিটাৰ। এইটো সকলোতকৈ দীঘল আৰু ঠিক তেনেকৈ অসম ত্ৰিপুৰা যোনটো বৰ্ডাৰ আছে এই বৰ্ডাৰৰ ডিষ্টেঞ্চটো হৈছে 46.3 কিলোমিটাৰ আৰু সেইকাৰণে অসমে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে মেঘালয়ৰ লগত। কুৱেশ্যন নম্বৰ 31 নিম্নলিখিত কোনখন অসমৰ চহৰক মানচেষ্টাৰ অফ অসম বা মানচেষ্টাৰ অফ আছাম বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শুৱালকুছি। কুৱেশ্যন নম্বৰ 32 নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 78.81 স্কোৱাৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 33 নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান?
শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মানস ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 34 অসমত কিমানখন ৰামচিয়াৰ ছাইট বা ৰামচিয়াৰ ক্ষেত্ৰ আছে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ এটা আৰু এই ৰামচিয়াৰ ছাইটৰ নামটো হৈছে দীপৰ বিল কুৱেশ্যন নম্বৰ 35 কোন বছৰত দীপৰ বিলক ৰামচিয়াৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি 2002 চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচিয়াৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হৈছিল কুৱেশ্যন নম্বৰ 36 নিম্নলিখিত কোনখন নদী অসমত বিপদাপন্ন দক্ষিণ এছিয়াৰ নদী ডলফিন শিশুৰ বাসস্থান শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ কুলচি নদী কুৱেশ্যন নম্বৰ 37 নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি বা ৱেটলেণ্ড শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি সোণবিল কুৱেশ্যন নম্বৰ 38 নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ বা লেক শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি সোণবিল কুৱেশ্যন নম্বৰ 39 সোণবিল হ্ৰদ কোন জিলাত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি কৰিমগঞ্জ কুৱেশ্যন নম্বৰ 40 কোন বছৰত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1970 কুৱেশ্যন নম্বৰ 41 নিম্নলিখিত কোনখন ৰাজ্য হৈছে ভাৰতৰ ভিতৰত সোণালী ৰঙৰ মুগা ৰেচমৰ